নমস্কাৰ আজি ভিডিঅ'টোত মই লোনৰ ওপৰত কেইটামান কথা ক'বলৈ ওলাইছো যেনে লোন এটা সোনকালে কেনেকৈ মাৰিব পাৰি এটা লোন চলি থকাৰ ওপৰত আৰু এটা লোন কেনেকৈ ল'ব পাৰি একো অসুবিধা নোহোৱাকৈ আৰু আমাৰ সিবিল স্ক'ৰ বা সিবিল ৰেটিংটো কেনেকৈ ভাল কৰিব পাৰি ইয়াতে মই আপোনালোকক এটা অনুৰোধ কৰি থওঁ যে ভিডিঅ'টো আপোনালোকে লাইক কৰিব আৰু সকলোলৈকে শ্বেয়াৰ কৰক যাতে আমাৰ মানুহখিনিয়ে বিশেষকৈ মহিলাখিনিয়ে এই ভিডিঅ'টো চাবলৈ পায় আৰু ভিডিঅ'টো চাই উপকৃত হ'ব পাৰে কাৰণ মই ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক মাইক্ৰ ফাইনেন্স আৰু অসমৰ মহিলাখিনিৰ কথা আপোনালোকক কৈ আহিছো আৰু সেই ভিডিঅ'টোতে মই আপোনালোকক কৈছিলো যে মই ইয়াৰ নেক্সট ভিডিঅ'টো মই লোনৰ ওপৰত কম আৰু এইখিনি জনাটো এতিয়া আমাৰ সকলোৰে কাৰণে বহুত প্ৰয়োজনীয় হৈ পৰিছে ইয়াৰ পাছৰ ভিডিঅ'টো মই মিউচুৱেল ফাণ্ডৰ ওপৰত কম এছআইপি মানে সিস্টেমেটিক ইনভেষ্টমেণ্ট প্ল্যান আৰু লামসামৰ ওপৰত কম কোনটোত আমি ইনভেষ্টমেণ্ট কৰিলে আমি লাভৱান হ'ব পাৰো আৰু কেতিয়া ইনভেষ্টমেণ্ট কৰিব লাগে এই সকলোখিনি কথা মই আপোনালোকক নেক্সট ভিডিঅ'টোত কৈ আছো গতিকে মোৰ ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব আৰু বেল আইকনটো প্ৰেছ কৰি থব যাতে ভিডিঅ'টো আহাৰ লগে লগে আপোনালোকে চাবলৈ পায় আৰু মোৰ ফেসবুক পেজটো লাইক আৰু ফলো কৰি থব এতিয়া আমি প্ৰথম পইণ্টলৈ আহো যে লোন এটা সোনকালে কেনেকৈ মাৰিব পাৰি তাৰ কাৰণে আমাৰ প্ৰথম কামটো হ'ব আমি এখন বাজেট বনোৱা বাজেটৰ এটা থাম ৰুল আছে হেতু আছে 50-30-20 ৰেশিও এটা থাম ৰুল আৰু এই ৰুলটোৰ ওপৰত মই ভিডিঅ'টোত সবিশেষ কোৱা আছে এটো মোৰ প্ৰথম ভিডিঅ' আছিল সেই সময়ত মই ভালকে ৰেকৰ্ডিংয়ে কৰিব নাজানিছিলো বা এডিটিং কিনিও ভালকে মই জনা নাছিলো কিন্তু বাজেটৰ ওপৰত খুব ধুনিয়াকৈ কোৱা আছে ভিডিঅ'টো এবাৰ চাই লব আপোনালোকে দ্বিতীয়তে মই ইয়াত পেৰেটৰ প্ৰিন্সিপালৰ কথা ক'ব লাগিব পেৰেটৰ প্ৰিন্সিপালৰ মতে 80% যিকোনো এটা ঘটনা ইয়াৰ 20% কাৰণৰ মতে হয় যদি এই 80% ঘটনাটো আমি আমাৰ খৰচৰ ক্ষেত্ৰত তুলনা কৰো তেতিয়া হলে আমাৰ 80% আমাৰ খৰচ আমাৰ 20% কাৰণৰ কাৰণে হয় কিন্তু আমি কেনেকৈ জানিম যে 80% খৰচ আমাৰ কত হৈ আছে বা আমাৰ 20% কাৰণখিনি কি তাৰ কাৰণে আমি বাজেট বনাব লাগিব এই 20% কাৰণবোৰ কি হ'ব পাৰে ধৰি লওক আমি সপ্তাহত দুদিন কৈ ৰেষ্টুৰেণ্টত গৈছো শনিবাৰে দেওবাৰে বা সিনেমা চাবলৈ গৈছো বা আমি মাহেকত এবাৰ হলো আমি ভাল কাপোৰ কিনিছো বা ফুৰা মেলা কৰিছো বেছিভাগ এখিনি খৰচে হয় তাৰ মানে আমি যদি এই 20% টো কমাই দিও মানে খৰচৰ কাৰণবোৰ যদি কমাই দিও তেতিয়ালে আমাৰ হাতত পইচা থাকিব আৰু তেতিয়াই আমি সোনকালে লোন কিটা মাৰিব পাৰিম আৰু যদি আপুনি ভালকৈ বাজেটখন কৰে আৰু যেতিয়া আপুনি যদি দেখে যে আপোনাৰ 80% খৰচৰ গুটেখিনি আপোনাৰ লোনতে গৈ আছে তেতিয়া হলে সোনকালে ডাঙৰ লোনটো মাৰিবলৈ চেষ্টা কৰিব লাগে যিটো লোনত আপোনাৰ বেছি পইচা গৈ আছে সাধাৰণতে আমাৰ অসমীয়া মানুহৰ বাজেট বনোৱা বুলি ক'লে বা বাজেটৰ শব্দটো শুনিলে বৰ ডাঙৰ কাম কৰা যেন লাগে আমি এনেকৈ ভাবো যে ইমান দিনে আমি এনেকৈ চলি আছো আৰু এনেকৈ চলি যাম নহয় জানো কিন্তু আমাৰ অসমীয়া মানুহখিনি বাহিৰে যিখিনি বাহিৰৰ মানুহ সেইখিনি মানুহৰ বাজেট নকৰিলেহে অশান্তি হয় ইয়াতে মই কেইটামান কথা ক'বলৈ বিচাৰিছো ইনকামৰ ওপৰত আমাৰ যেটো কনসেপ্ট সেই কনসেপ্টটো আমি সদায় ভুলকে ৰাখো বা আমি ভুলকে ব্যাখ্যা কৰো ধৰি লওক মই মাহে 30000 টকা ইনকাম কৰি আছো আৰু কোনোবাই যদি মোক সোধে যে আপোনাৰ মাহেকীয়া ইনকাম কিমান তেতিয়া মই ঘপককে কৈ দিম যে মই 30000 টকা ঘটি আছো কিন্তু একেটা প্ৰশ্ন যদি মই অসমৰ বাহিৰৰ এজন মানুহক সোধো যে আপোনাৰ মাহেকীয়া ইনকাম কিমান ধৰি লওক মানুহজনে 1 লাখ টকা ইনকাম কৰি আছে কিন্তু তেওঁ গুটেখিনি খৰচ কৰি ইএমআই সিএমআই ইন্স্যুৰেন্স মাহেকৰ যিখিনি চলা খৰচ সেই গুটেখিনি খৰচ কৰাৰ পাছত ধৰি লওক তেওঁৰ হাতত 30000 টকা থাকে আৰু মই যদি তেখেতক সোধো যে আপোনাৰ ইনকাম কিমান তেতিয়া তেওঁ ক'ব যে মই মাত্ৰ 30000 টকা ইনকাম কৰি আছো সেই হিচাপে যদি মই 30000 টকা মাহেকত ইনকাম কৰা হিচাপে মই যদি এটো দেখুৱাও যে মই 30000 টকা ইনকাম কৰি আছো লাগিলে মোৰ হাতত এটকাও নাবাচক কিন্তু মোৰ সেই এটিটিউডটো বা মোৰ সেই চলন ফুৰন বা মই এনজয়মেন্টখিনি সেই 30000 হিচাপত কৰো কিন্তু বাহিৰৰ মানুহ এজনে যিখিনি এক্সট্ৰা খৰচ বা এনজয়মেন্টখিনি সেই 1 লাখৰ হিচাপত নকৰে সেই 30000 হিচাপত কৰে আৰু সেই কাৰণে কি হয় আমাৰ ভ্যালু অফ মানি মানে আমি পইচাৰ মূল্যটো সদায় আমি কমাই দিও আৰু বাহিৰৰ মানুহখিনিৰ কাৰণে পইচাৰ মূল্যটো সদায় বাঢ়ি যায় এতিয়া হো কেনেকৈ আপুনি সোনকালে লোনটো মাৰিব পাৰিব প্ৰথমে আপুনি বেংকত গৈ পেলাই ইন্টাৰেষ্ট ৰেটটো ৰিভাইজ কৰাব লাগিব ইন্টাৰেষ্ট ৰেট দুটা প্ৰকাৰ থাকে এটা হৈছে ফ্লোটিং ৰেট আৰু এটা হৈছে ফিক্স ৰেট ধৰি লওক আপোনাৰ এটা লোন আছে আৰু আপুনি যেতিয়া লোনটো লৈছিলে আৰু সেই লোনটো লওঁতে আপোনাৰ ফ্লোটিং ৰেটত আছিল আৰু যদি বেংকৰ ৰেপো ৰেটটো চেঞ্জ হয় ধৰি লওক ৰেপো ৰেট কমিছে তেতিয়া হলে বেংকে নিজে আপোনাৰ ইন্টাৰেষ্ট ৰেটটো সলনি কৰি দিব তাৰ মানে যেতিয়া বেংকৰ ৰেপো ৰেটটো কমি যায় আপোনাৰ ইন্টাৰেষ্ট ৰেটটো কমি যাব বেংক বিলাকে সাধাৰণতে ফ্লোটিং ৰেটত দিয়ে আৰু এনবিএফসি বিলাকে ফিক্স ৰেটত দিয়ে
যদি আপোনাৰ NBFCত লোন আছে তেতিয়াহ'লে আপুনি NBFCত গৈ পেলাই ক'বগৈ লাগিব যে ইণ্টাৰেষ্ট ৰেটটো ৰিভাইজ কৰাবলৈ আৰু ইয়াৰ কাৰণে হয়তো NBFCয়ে কিবা এটা চাৰ্জ ল'ব পাৰে এতিয়া ৰেপো ৰেট মানে কি ৰেপো ৰেট হৈছে RBIয়ে এটা ইণ্টাৰেষ্ট ৰেটত বেংকবিলাকক লোন দিয়ে তাৰ মানে বেংকবিলাকে যিটো ইণ্টাৰেষ্ট ৰেটত RBIৰ পৰা লোন লয় সেইটো হৈছে ৰেপো ৰেট আৰু যেতিয়াই ৰেপো ৰেটটো কমি যায় তেতিয়া বেংকবিলাকে কম ইণ্টাৰেষ্ট ৰেটত RBIৰ পৰা লোন ল'ব পাৰে আৰু সেইদৰে কম ইণ্টাৰেষ্ট ৰেটত জনসাধাৰণকো লোন দিব পাৰে আৰু এতিয়া বৰ্তমান ৰেপো ৰেটটো কমি আছে লোন সোনকালে মৰাৰ আৰু এটা উপায় আছে ধৰি লওক আপোনাৰ হাতলৈ পইচা আহিছে বা আপোনাৰ কিবা এটা পলিচি মেচিউৰ হৈছে বা ক'ৰবাত কিবা এটা পইচা পাইছে সেই পইচাখিনি আপুনি লৈ গৈ পেলাই বেংকত জমা দি আৰু ক'ব পাৰে যে এই পইচাখিনিৰে মই লোনৰ যিটো মূলধন কাৰণ লোনত দুটা সোমাই থাকে মূলধন আৰু ইণ্টাৰেষ্ট আপুনি সেই পইচাটো বেংকত গৈ ক'বগৈ পাৰে যে মই এইখিনি পইচাৰে মই লোনৰ যিটো মূলধন সেই মূলধনত মই মাৰিব খুজিছোঁ বেংকে তেতিয়া হয়তো অকণমান কেওময় কৰিব পাৰে কিন্তু RBI সেইখিনি ষ্ট্ৰিক্ট নিৰ্দেশ দি থৈছে কাৰণ বেংকে সেইখিনি কৰিবই লাগিব গতিকে আপুনি বেংকত গৈ ইনচিষ্ট কৰিব যে মই এইখিনি মূলধনত মাৰিব খুজিছোঁ এতিয়া আপোনাৰ লোনৰ পৰিমাণটো কমি আহিব আৰু এনেকৈ পইচা জমা দিয়াৰ পাছত এদিন বা দুদিনৰ পাছত এখন ষ্টেটমেণ্ট আহে আৰু আপুনি সেই ষ্টেটমেণ্টখন ল'বলৈ নাপাহৰিব কাৰণ সেই ষ্টেটমেণ্টখনত আপুনি আপোনাৰ মূলধনটো কমি যোৱা দেখা পাব সাধাৰণতে বহুত বেংকে কি কৰে পইচা জমা দিলে সেইখিনি পইচা এক্সেছ ৰিপেমেণ্টত জমা কৰি থৈ দিয়ে আৰু সেইখিনি মূলধনত এপ্লাই নকৰে আপোনালোকে প্ৰত্যেক বছৰে এখন ইণ্টাৰেষ্ট প্ৰিন্সিপাল ব্ৰেকআপ ষ্টেটমেণ্ট ল'ব আৰু সেই ষ্টেটমেণ্টখন যদি আপোনালোকে ভালকৈ চাই তেতিয়াহ'লে দেখিব যে আপোনালোকৰ EMI মেক্সিমাম পইচা ইণ্টাৰেষ্টত গৈ আছে মূলধনত নাই যোৱা কিন্তু ধৰি লওক আপোনাৰ 15,000 টকা আপুনি EMI ভৰি আছে কিন্তু আপুনি বেংকত গৈ এইটো ক'ব নোৱাৰে যে মোৰ 14,000 টকা আপুনি মূলধনত কাটক আৰু 1,000 টকা ইণ্টাৰেষ্টত কাটক কাৰণ বেংকবিলাকে এই কেলকুলেশ্যনখিনি RBIৰ ৰুল ৰেগুলেশ্যনৰ মতে কৰে তাৰ মানে আপুনি EMI বাহিৰেহে এক্সট্ৰা পইচা জমা দি পেলাই আপুনি মূলধনটো কমাব পাৰিব লোন এটা সোনকালে মৰাৰ এটা ভাল উপায় হৈছে লোন ট্ৰান্সফাৰ কৰা বা লোন টেক অভাৰ কৰা তাৰ মানে এটা বেংকৰ পৰা লোন লৈ আন এটা বেংকৰ ধাৰ মৰা ইয়াত মই এটা উদাহৰণ দিছোঁ ধৰি লওক আপোনাৰ HDFC বেংকত 20 লাখ টকাৰ লোন এটা চলি আছে 20 বছৰলৈকে আৰু আপুনি মাহে 20,000 টকা EMI ভৰি আছে আৰু আপুনি EMI কিন্তু কন্টিনিউ কৰি আছে ধৰি লওক আপুনি ইতিমধ্যে 5 লাখ টকাৰ মূলধন মাৰিছে তাৰ মানে আপোনাৰ লোনটো এতিয়া কিমান বাকি আছে 15 লাখ টকা আৰু তাৰ কাৰণে কিন্তু আপুনি 20,000 টকা মাহে ভৰি আছে আৰু আপুনি ভাবিলে যে মই এতিয়া লোনটো টেক অভাৰ কৰিম বা ট্ৰান্সফাৰ কৰিম আৰু তেতিয়া ধৰি লওক আপুনি মই ইয়াত উদাহৰণহে দিছোঁ দেই আপুনি তেতিয়া এটা ICICI বেংকলৈ গ'ল আৰু ICICI বেংকত দেখিলে যে সেম ইণ্টাৰেষ্ট ৰেটত আপুনি এটা লোন পাব 15 লাখ টকাৰ আপুনি তেতিয়া ICICI বেংকত কি কৰিব 15 লাখ টকাৰ এটা লোন লৈ পেলাই HDFC বেংকত যিটো আপোনাৰ 15 লাখ টকা লোন আছিলে সেই লোনটো মাৰি দিলে তেতিয়াহ'লে HDFC বেংকত আপোনাৰ লোনটো ক্লোজ হৈ যাব আৰু আপোনাৰ নতুনকৈ লোনটো ক'ত চলিব ICICI বেংকত গতিকে আপুনি এতিয়া ICICI বেংকত 20 বছৰৰ কাৰণে 15 লাখ টকাৰ লোনটো আপুনি মাহে 15,000 কৈ EMI দিব লাগিব কিন্তু আগতে আপুনি HDFC বেংকৰ 15 লাখ টকাৰ লোনটোৰ কাৰণে EMI কিমান দি আছিল মাহে 20,000 টকা গতিকে আপোনাৰ এতিয়া নতুন বেংকটোত মানে ICICI বেংকটোত আপোনাৰ 5,000 টকা সেভ হ'ল আৰু এটা কথা ধৰি লওক আপুনি ICICI বেংকত আগৰ বেংকটোৰ যিটো ইণ্টাৰেষ্ট ৰেট চলি আছিল তাতকৈ এটো বেংকত কমকৈ পালে তেতিয়াহ'লেতো আৰু ভাল গতিকে আপোনাৰ EMI-টো আৰু কমি যাব বৰ্তমান এতিয়া প্ৰায়বোৰ বেংকৰে লোনৰ ইণ্টাৰেষ্ট ৰেট 6.9% কে চলি আছে আৰু যদি আপোনাৰ হোম লোন আছে বা তেনেকুৱা কোনো লোন আছে যিটো আপুনি 9% কে দি আছে তেতিয়াহ'লে আপুনি লোনটো টেক অভাৰ কৰিব পাৰে আৰু তেতিয়া আপোনাৰ প্ৰায় 2.1% মান আপোনাৰ কমি যাব এতিয়া আমি সেকেন্ড পইণ্টলৈ আহোঁ যে এটা লোন চলি থকাৰ পাছত আৰু এটা লোন একো অসুবিধা নোহোৱাকৈ কেনেকৈ ল'ব পাৰি মোক বহুতে সুধি আছিলে যে মোৰ এটা হোম লোন আছে মই ঘৰটো মেৰামতি কৰিব খুজিছোঁ বা কিবা ৰিনোভেট কৰিব খুজিছোঁ গতিকে মই আৰু এটা লোন পামনে ইয়াৰ কাৰণে মই আপোনালোকক একদম প্ৰথমে একদম ষ্ট্ৰেট ফৰৱাৰ্ড এটা সিচুৱেশ্যনলৈ মই লৈ যাব খুজিছোঁ ধৰি লওক এই সিচুৱেশ্যনটোত আপোনাৰ হাতত পইচা আছে মানে আপুনি EMI দিব পৰা আপোনাৰ ক্ষমতা আছে তাৰ মানে আপোনাৰ এক্সিষ্টিং লোনটোৰ ওপৰত আৰু এটা লোন ল'ব পৰা আপোনাৰ ক্ষমতা আছে ধৰি লওক আপোনাৰ এটুকুৰা মাটিৰ ওপৰত বা এটা ফ্লেটৰ ওপৰত আপোনাৰ লোন চলি আছে আৰু যদি আপুনি ভাবিছে যে সেই মাটিটুকুৰাত আপুনি ঘৰ বনাব বা ফ্লেটটো ৰিনোভেট কৰিব তেতিয়া কি কৰিব লাগিব ধৰি লওক আপোনাৰ বেংকৰ ট্ৰেক ৰেকৰ্ড খুব ভাল চলি আছে বা আপোনাৰ সিভিল ৰেটিং খুব ভাল চলি আছে তেতিয়া আপুনি বেংকত গৈ পেলাই কনষ্ট্ৰাকচনৰ কাৰণে বা ৰিনোভেশনৰ কাৰণে আপুনি এটা বিল্ডিং প্ৰপ'জেল বা এটা সাইট প্ৰপ'জেল দি পেলাই লোনটো ল'ব পাৰিব আৰু ইয়াকে কোৱা হয় টপ আপ টপ আপত ইণ্টাৰেষ্ট ৰেটটো একেই থাকিবও পাৰে বা নাথাকিবও পাৰে EMI বাঢ়িবও পাৰে
বা টেনিয়ৰ মানে কিমান সময়লৈকে লোনটো লৈছে সেইটো সলনি হ'ব পাৰে আৰু এতিয়া আহোঁ 2 নম্বৰ সিচুৱেশ্যনলৈ যিটো সিচুৱেশ্যনত ধৰি লৈছোঁ আপোনাৰ হাতত পইচা একেবাৰে নাই আৰু আপোনাৰ এটা হোম লোন চলি আছে আৰু আপুনি যেনে তেনে ইএমআইটো মাৰি আছে গতিকে আপুনি ইএমআই বেছি কৰি পেলাই বা ইএমআই বঢ়াই পেলাই আপুনি আৰু এটা লোন এক্সিষ্টিং লোনটোৰ পৰা আৰু এটা লোন আপুনি ল'ব নোৱাৰে তেতিয়া যদি আপুনি ঘৰটো কিবা কনষ্ট্ৰাকচন কৰিব খুজিছে বা ৰিনোভেট কৰিব খুজিছে মানে আপোনাৰ হাতত পইচা লাগে আৰু তেতিয়া আপুনি কি কৰিব লাগিব লোনটো ট্ৰান্সফাৰ কৰিব লাগিব বা টেক অভাৰ কৰিব লাগিব যিটো মই অলপ সময় আগতে কৈ আহিছোঁ এতিয়া আমি একেবাৰে লাষ্ট পইণ্টলৈ আহোঁ যদি আপোনাৰ বেংকৰ ট্ৰেক ৰেকৰ্ডটো বেয়া হৈ আছে তাৰ মানে আপোনাৰ ইএমআই ডিফল্ট আছে মানে আপুনি ইএমআই কণ্টিনিউ কৰা নাই তেতিয়াহ'লে আপুনি চিভিল ৰেটিংটো বা ট্ৰেক ৰেকৰ্ডটো কেনেকৈ ভাল কৰিব লাগিব প্ৰথমতে আপুনি এটা কাম কৰক আপোনাৰ যিটো লোন আছিলে য'ত আপুনি ইএমআই কণ্টিনিউ কৰা নাছিলে সেই লোনটো আপুনি 6 মাহ ইএমআই একদম ব্ৰেক নকৰাকৈ কণ্টিনিউ কৰি যাওক তাৰ মানে আপুনি এনেদৰে 6 মাহমান বিনা ব্ৰেকত ইএমআইটো কণ্টিনিউ কৰাৰ পাছত আপোনাৰ বেংকৰ ট্ৰেক ৰেকৰ্ডটো ভাল হৈ যাব আৰু তেতিয়া আপুনি কি কৰিব বেলেগ এটা বেংকলৈ সেই লোনটো আপুনি ট্ৰান্সফাৰ কৰি দিব মানে টেক অভাৰ কৰি দিব আৰু লম্বা টেনিয়ৰ বাবে মানে বেছি সময়ৰ কাৰণে যাতে আপোনাৰ ইএমআইটো কমি যায় মানে ইএমআইটো আপুনি দিব পৰা আপোনাৰ ক্ষমতাৰ ভিতৰত থাকে আৰু এনেদৰে আপুনি আকৌ এবছৰমান ব্ৰেক নকৰাকৈ আপুনি ইএমআইটো কণ্টিনিউ কৰক যিহেতু আপোনাৰ বেংকৰ ট্ৰেক ৰেকৰ্ডটো বেয়া আছিলে গতিকে আপুনি কম ইণ্টাৰেষ্ট ৰেটত বেলেগ বেংকত লোন নাপায় মানে কম ইণ্টাৰেষ্ট ৰেটত আপুনি লোনটো টেক অভাৰ কৰিব নোৱাৰে আৰু আপুনি যদি বিচাৰিছে যে কম ইণ্টাৰেষ্ট ৰেটত আপুনি লোনটো টেক অভাৰ কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে ইয়াতে আপুনি 2 বছৰমান কণ্টিনিউ আপুনি ইএমআইটো দি যাওক বিনা ব্ৰেকত আৰু যদি এনেকৈ আপুনি 2 বছৰমান বিনা ব্ৰেক কৰি যদি ইএমআইটো কণ্টিনিউ কৰি যায় তেতিয়াহ'লে আপোনাৰ ট্ৰেক ৰেকৰ্ডটো আকৌ ভাল হৈ যাব তেতিয়া আপুনি বেলেগ এটা বেংকত কম ইণ্টাৰেষ্ট ৰেটত লোনটো ট্ৰান্সফাৰ বা টেক অভাৰ কৰিব পাৰিব এই প্ৰচেছটো অকণমান লম্বা হয় মানে 2 বছৰ 3 বছৰমান লাগিব পাৰে কিন্তু 2 বছৰ 3 বছৰ যদি অলপ কষ্ট কৰি মানে অকণ বাজেট কৰিব লাগিব বা ফাইনেন্সিয়েল যিটো ডিসিপ্লিন সেই ডিসিপ্লিনটো লাগিব কিন্তু এইখিনি কষ্ট কৰি পেলাই যদি লাভ আনৰ নহয় লাভটো আমাৰে হ'ব আমাৰ ঘৰৰ পৰিয়ালৰ বা ল'ৰা-ছোৱালীখিনিৰে হ'ব গতিকে এইখিনি কষ্ট আমি নিজৰ মানুহখিনিৰ কাৰণে কৰিব নোৱাৰো জানো নে কি কয় কৰি চাওকচোন আপোনালোকে আৰু মই সঁচাকৈ কৈছোঁ যদি এইখিনি কৰে আপোনালোকৰ চিভিল ৰেটিংটো সঁচাকৈ ভাল হৈ আহিব মই মোৰ বেছিভাগ ভিডিঅ'জ মোৰ ভিউৱাৰ্ছৰ ৰিকুৱেষ্টৰ মতে বনাওঁ ৰিকুৱেষ্টটো ৰক্ষা কৰাত অকণমান কেতিয়াবা দেৰি হ'ব পাৰে কিন্তু মই নিশ্চয় ৰিকুৱেষ্টটো ৰক্ষা কৰিবলৈ চেষ্টা কৰোঁ আৰু আপোনালোকৰ কিবা যদি সুধিবলগীয়া থাকে বা জানিবলগীয়া থাকে কমেণ্ট বক্সত কমেণ্ট দি থ'লে হ'ল মই ইয়াৰ নিশ্চয় ৰিপ্লাই কৰিম আৰু শেষত মই আপোনালোকক আকৌ অনুৰোধ কৰিছোঁ যাতে ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰক আৰু ইমান শ্বেয়াৰ কৰক যাতে সেইগৰাকী মানুহে মোৰ ভিডিঅ'টো পায় যিগৰাকী মানুহৰ সঁচাকৈ এইখিনি কথা জনাৰ এতিয়া আটাইতকৈ দৰকাৰী হৈ পৰিছে তেতিয়াহ'লে আজিলৈ আহোঁ ধন্যবাদ